আসাম পুলিচ বা যিকোনো ফিজিক্যাল এক্টিভিটিৰ বাবে আপোনাক আটাইতকৈ দৰকাৰী বস্তুটো কি, আটাইতকৈ স্পেচিয়েল বস্তুটো কি? খাদ্য, এক্সাৰসাইজ আৰু প্ৰেক্টিছ এইকেইটাৰ বাহিৰেও আপোনাক আৰু কি শক্তিৰ প্ৰয়োজন আছে? যদি জানিব খুজিছে এই ভিডিঅ'টো আপোনাৰ কাৰণে। সুস্থ মন আৰু স্থিৰ মন এটাৰে আপুনি সকলো বস্তু পাব পাৰে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। আজি আমি অলপ ভিতৰৰ কথা পাতোঁ, কাৰণ এক্সাৰসাইজ, খাদ্য বা আমি প্ৰেক্টিছ কৰিলে কি হয় আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে কি কৰিব লাগে। কিন্তু তাতকৈ এটা বহুত জৰুৰী আছে, যিটো বস্তু আমি সকলোৱে জানো, কিন্তু আমি যিটো বস্তু আমি সময়ত ইউজ কৰিব লাগে সেইটো আমি সময়ত ইউজ কৰিব নোৱাৰোঁ। যিটো শক্তি ব্যৱহাৰ কৰিলে আমি হয়তো এক্সেলেণ্ট পইণ্ট পাব পাৰোঁ, টপ লিষ্টত আহিব পাৰোঁ। আজি মই সকলোকে জনাই দিব বিচাৰিছোঁ এইটো শক্তিৰ বিষয়ে। এইটো শক্তি হৈছে আপোনাৰ মনৰ শক্তি, আপোনাৰ মাইণ্ডৰ শক্তি। যিটো শক্তি আপোনাৰ ভিতৰৰ পৰা আহে, যিটো শক্তি আপোনাৰ মাইণ্ডৰ পৰা আহে, যিটো আপুনি মটিভেট বুলি কয়। কাৰণ আপুনি যেতিয়া ৰানিং কৰে বা যিকোনো ফিজিকেল এক্টিভিটি কৰে, মনৰ শক্তি ব্যৱহাৰ কৰি আপুনি বহুত বস্তুই পাব পাৰে। যেতিয়া আপুনি ৰানিং কৰে বা ফিজিকেল এক্টিভিটি কৰে, তেতিয়া আপুনি মনৰ পৰা ষ্ট্ৰং হ'ব লাগিব। আপোনাৰ হয়তো কিছুমান এনেকুৱা লাইন থাকিব পাৰে বা এনেকুৱা ৱৰ্ড থাকিব পাৰে বা কিছুমান গানৰ আপোনাৰ লাইন থাকিব পাৰে, যিটো আপুনি শুনিলে আপুনি মটিভেট হয়। বা আপোনাৰ জীৱনত কিছুমান এনেকুৱা ইম'শ্যন থাকিব পাৰে যাৰ দ্বাৰা আপুনি নিজকে পুছ কৰিব পাৰিব এটা এক্সেলেণ্ট পইণ্ট বা টপ ৰেংকত আহিবৰ কাৰণে। চ' আপোনাৰ সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব যেতিয়া আপোনাৰ দৌৰি থাকিব, যেতিয়া আপুনি মাজতে ভাগৰ লাগিব বা মাজতে যদি আপুনি ভাবে যে আপোনাৰ ষ্টেমিনা কমিছে, এইটো আপোনাৰ এক্সট্ৰা ফিউল হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। কাৰণ এইটোৰ দ্বাৰা আপুনি মনৰ শক্তি বঢ়াব পাৰিব, আৰু মনৰ শক্তি যদি আপোনাৰ বাঢ়ে আৰু যদি আপুনি ঠিকমতে ইয়াক ব্যৱহাৰ কৰিব জানে, তেতিয়াহ'লে আপোনাক কোনেও ৰখাব নোৱাৰে। চ' আপোনালোকে এইটো এটা মনত ৰাখিব, যিকোনো এটা ইম'শ্যন হ'ব পাৰে, যিকোনো লাইন হ'ব পাৰে, যিটো আপোনালোক সকলোৱে যাব, তাতে আপোনালোকৰ জীৱনৰ লগত জড়িত বহুত বস্তু থাকে। কাৰণ কিবা এটাত যেতিয়া আপোনালোকে কিবা এটা বস্তু এপ্লাই কৰে, বহুত আশাৰে কৰে, চ' বহুত সপোন জড়িত হৈ আছে। চ' আমি অসমৰ মানুহ, আমাৰ লগত বহুত ইম'শ্যন থাকে, বহুত শক্তি থাকে, বহুত ফিলিংছ থাকে। চ' সেইটোৰ ব্যৱহাৰ আপোনালোক সকলোৱে কৰক, আৰু আপোনালোক সকলোৱে এটা বেষ্ট ৰিজাল্ট যাতে লৈ আহে তাৰে আশা কৰিছোঁ। আৰু এটা মই লাষ্ট পইণ্ট এটা এড কৰি দিওঁ, আপোনালোকৰ যেতিয়া উশাহ নিশাহ লোৱা টেকনিক, সেইটো আপুনি মেনেজ কৰিব। যেতিয়া আপুনি ৰানিং কৰে, যেতিয়া আপোনাৰ দৌৰে, তেতিয়া আপোনাৰ উশাহ লোৱা আৰু উশাহ এৰা টেকনিকটো যাতে আপোনালোকে এডজাষ্ট কৰে আৰু ফ'কাছ কৰে। কাৰণ হাৰ্ট ৰেট ফাষ্ট হ'লে আপোনালোক সোনকালে ভাগৰি যাব। ভালকৈ প্ৰেক্টিছ কৰিব যাতে আপোনালোকে সোনকালে ভাগৰি নপৰে। মনৰ পৰা শক্তি যাতে আপোনালোকে দিয়ে, কাৰণ মনৰ শক্তিৰ দ্বাৰা মানুহে নাভবা বস্তু আৰু নোৱাৰা বস্তুও কৰিব পাৰে। চ' আজিৰ কাৰণে এইখিনিয়ে আছিল আপোনালোকৰ কাৰণে। আপোনালোক সকলোকে মই শুভেচ্ছা থাকিল আকৌ এবাৰ। ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।